নমস্কাৰ বন্ধুবান্ধৱীসকল মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰং চেনেল সম্প্ৰচাৰিত হৈ থকা সুৰুজুমকি ধাৰাবাহিকখনৰ বৰ্তমান মুকলি হৈছে। আপোনালোকে যদি সুৰুজুমকি ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ সুৰুজুমকি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটোত দেখিবলৈ পাব জিউ আৰু গুণুৱে আজি পাৰ্টিলৈ যাবলৈ ওলাব আৰু তেতিয়া ককাকে তহঁতে এনেকৈ পাৰ্টি খাই ফুৰিলে কেনেকৈ হ'ব, তহঁতে পঢ়া শুনা কেতিয়া কৰিবি বুলি জিউ আৰু গুণুক বহুত গালি পাৰিব আৰু তেতিয়া জিউৰ বহুত খং উঠিব আৰু জিউ আমি এনেকৈ ঘৰত সোমাই থাকিলেই নহ'ব, আমি বাহিৰলৈ ফুৰা চকা কৰিবলৈ যাব লাগিব, তোমাৰ নিচিনাকৈ আমি ঘৰত সোমাই থাকিব নোৱাৰোঁ বুলি ককাকক বেয়াকৈ ক'ব আৰু তেতিয়া ককাকৰ বহুত বেয়া লাগিব। এতিয়া বাৰু ককাকে জিউক কি ক'ব দেখিবলৈ পাব সুৰুজুমকি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত ককাকে আইতাৰ ওচৰলৈ গৈ মই থকাৰ কাৰণে চাগে তহঁতৰ বহুত অসুবিধা হৈছে, মই ইয়াৰ পৰা যাম দিয়া বুলি আইতাৰ আগত ক'ব আৰু তেতিয়া আইতাৰ মনটো বহুত বেয়া লাগিব আৰু জিউ ঘৰলৈ অহাৰ পিছত আইতাই জিউৰ ওচৰলৈ গৈ ককাৰ মনটো বহুত মাৰি আছে, গতিকে তই এবাৰ ককাৰ ওচৰলৈ গৈ ককাক এবাৰ মাত এষাৰ দেছো বুলি জিউৰ আগত ক'ব। এতিয়া বাৰু জিউৱে ককাকক মাতিব নে দেখিবলৈ পাব সুৰুজুমকি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে সুৰুজুমকি ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ ধন্যবাদ।